হাঁহিবলৈ নিজেই শিকক, কাৰণ কান্দিবলৈ সকলোৱে শিকাই দিব। যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সদ্ব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। কাৰো পৰা সন্মান নিবিচাৰিবা, কাৰো পৰা গুৰুত্ব নিবিচাৰিবা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। মানুহে কয় পইচা থাকিলে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক। কিয়নো সূৰ্যই যিমানেই প্ৰখৰ ৰ'দ দিলেও পৃথিৱী সাগৰ শুকুৱাব নোৱাৰে। জীৱনৰ কিছুমান সিদ্ধান্ত অতি কঠিন, আৰু এই কঠিন সিদ্ধান্তবোৰ এদিন জীৱন সলনি কৰে। যদি আপুনি সদায় সুখী হ'ব বিচাৰে, সদায় এটা কথাই মনত ৰাখিব, কালি যি হৈ গ'ল সেয়া পাহৰি যাবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কালিলৈ যি হ'ব ভালেই হ'ব বুলিবলৈ ভৰসা লাগিব। পৰিস্থিতিয়ে মানুহক এনে কথা শিকায়, বাস্তৱতা শিকায়, অকলে চলিব শিকায়, নিজৰ ভৰিত থিয় হ'ব শিকায়, চিনাকি মানুহবোৰ অচিনাকি মুখবোৰ চিনি পাবলৈ শিকায়। যেতিয়া তোমাৰ জীৱনত হেৰুৱাবলৈ একোৱেই নাথাকে, তেতিয়া তোমাৰ পাবলৈ অনেক কিবা কিবি থাকে। পৃথিৱীৰ সকলো বস্তুৱে আঘাত পালে ভাঙি যায়, কিন্তু সফলতা এনে এটা বস্তু যিয়ে আঘাত পালেহে গঢ়ি উঠে। সময়বোৰ আমাৰ, যদি বিচাৰোঁ সোণ বনাই ল'ব পাৰোঁ, নহয় সোৱাদ লগাই দিব পাৰোঁ। বিফল হোৱা সকলৰ উপদেশ, জয় হোৱা সকলৰ অনুভৱ আৰু নিজৰ বিবেক, এই তিনিটা উপলব্ধিয়ে আপোনাৰ জীৱনত সফলতাৰ দিশত আগুৱাই নিয়ে। ভুল দিশত যোৱাৰ ভিৰৰ সৈতে খোজ আগবঢ়াই দিয়াতকৈ অকলে শুদ্ধ দিশত যোৱাটোৱেই উত্তম। যদি বিচাৰ কৰা কোনো নিজৰ নহয়, যদি বুজিবলৈ চেষ্টা কৰা কোনো পৰৰ নহয়। এবাৰ বিফল হোৱাৰ পাছত দ্বিতীয়বাৰ চেষ্টা কৰিবলৈ এৰি নিদিব, কাৰণ এইবাৰ আৰম্ভণি শূন্যৰ পৰা নহয়, অনুভৱৰ পৰা হ'ব। এলাহৰ পৰা সাৱধানে থাকিব, কাৰণ যদি আপুনি আজি এটা দিন এলাহক দি দিয়ে, তেন্তে কাইলৈ আৰু এটা দিন আপোনাৰ পৰা কাঢ়ি ল'ব। দুখ, কষ্ট আৰু বিপত্তি, এই তিনিটা শক্তিৰ বিপক্ষে যিয়ে সাহসেৰে যুঁজিছে, সেয়ে বিজয় হৈ আহিছে। শিক্ষা গ্ৰহণৰ বেলিকা আমি যদি জ্ঞান বিচাৰোঁ, তেন্তে সুখ আমি ত্যাগ কৰিব লাগিব, কাৰণ সুখ বিচৰাসকলে জ্ঞান কেতিয়াও নাপায়। ভুল কৰাটো সহজ, কিন্তু ভুলটো স্বীকাৰ কৰাটো বহুত ডাঙৰ কথা। আপুনি উৰিব লাগিব, আনকি আপুনি বহুবাৰ পৰিব লাগিব। আপোনাৰ সপোনবোৰ পূৰণ কৰিব লাগিব। আপুনি নিজৰ সৈতে যুঁজ দিব লাগিব। ৰাস্তাবোৰ কেতিয়াও বন্ধ নহয়, কিন্তু প্ৰায় মানুহে সাহস হেৰুৱায়। সেইকাৰণে কাইলৈৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰস্তুতি হ'ল আজি ভাল প্ৰদৰ্শন কৰা।